গোন্ধ বিৰাট ধুনীয়া আহিছে খোৱাটো কেনেকুৱা হ'ব মই এনেই মোৰ কথা নাই ইয়াত খালে নিজে গম পাব নমস্কাৰ মই ইনাই মোৰ চেনেল ইনা কলিয়ালে আপোনালোক সকলোকে জনাইছোঁ স্বাগতম আশা কৰোঁ সকলো ভালেই আছে আৰু আজি হ'ল দেওবাৰ আৰু দেওবাৰ বুলি অকণমান বাহিৰত খাব মন যায় ন যিহেতু আমি সপ্তাহৰ 6টা দিন আমি ঘৰতে খাই থাকোঁ দেওবাৰ দিনটো সকলো কামৰ পৰা আজৰি থাকে যেতিয়া এওঁ ক'লে ব'লা আজি আমি চাংমাৰ শালত খাবলৈ যাওঁ আৰু এয়া দেখিছেনে মই আছোঁ নেশ্যনেল হাইৱে এই বাইপাছ এইখন হ'ল চাংমাই শাল বহুত দিনৰ পৰা আহিমকে আমি আহিব পৰা নাছিলোঁ মানে সময় মিলা নাছিলে সুবিধা মিলা নাছিলে আৰু চাংমাই শালখন আছে চক অইল ইণ্ডিয়া লিমিটেডৰ একেবাৰে ওচৰতে লাগি আছে এইখনেই হৈছে অইল ইণ্ডিয়া লিমিটেডৰ গেট আৰু একেবাৰে কিনাৰতে লাগি আছে এইখন চাংমাই শাল এয়া ওপৰত দেখিছে চাংমাই শাল বিৰাট বেছি বোলে টেষ্টি মই শুনি আছোঁ বহুতৰ মুখতে শুনি আছোঁ আৰু আজি খাবলৈ আৰু মই খাম লগতে আপোনালোকক ইয়াৰ সোৱাদো কৈ যাম বাৰু মিছাকৈ নকওঁ দে সঁচাকৈ ক'ম যিহেতু যদি মই মিছাকৈ কওঁ আৰু আপোনালোকে ইয়ালৈ আহে খাবলৈ তেতিয়াতো মোক ঠিকছে গালি পাৰিব ন যদি মই মিছাকৈ কওঁ সেইকাৰণে কেতিয়াও মিছা নকওঁ সঁচাকৈ ক'ম যদি খাই ভাল হয় যিটো ভাল হয় ভাল বুলি ক'ম যিটো বেয়া হয় বেয়া বুলি ক'ম এতিয়া ব'লক আমি চাংমাই শালৰ ভিতৰলৈ যাওঁ এয়া মই ওপৰলৈ উঠি আছোঁ ব'লক মইতো বিৰাট বেছি এক্সাইটেড হৈ আছোঁ যিহেতু বহুত দিনৰ পৰা শুনি আছিলোঁ চাংমাই শালৰ জুতিৰ কথা বিৰাট বেছি টেষ্টি বুলি কৈ আছিলে সকলোৱে মুখৰ পৰাহে শুনি আছিলোঁ আজি মোৰ মুখৰ পৰা আপোনালোকে শুনিব আৰু মই যিহেতু টেষ্ট ল'বলৈ আহিছোঁ এইখনেই হ'ল মেনুখন আৰু এই ওপৰতে আছে চাংমাই শালৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকে ইয়াতে কণ্টেক্ট কৰি ল'ব পাৰিব আৰু চাওকচোন প্ৰাইচবোৰ একেবাৰে ৰিজনেবল হয় এতিয়া মই একদম থালিখন সম্পূৰ্ণ লৈ লৈছোঁ দেখাতে কিমান ধুনীয়া হৈছে ন মোক খাবলৈ মানে ভাঙিবলৈ মনেই যোৱা নাই তাৰমানে এনেকৈ লৈ চাই থাকিবলৈ মন গৈছে কিন্তু যিহেতু খোৱা বস্তু খাবতো লাগিব সজাই থৈ দিলে নহ'ব আৰু ইমান ধুনীয়াকৈ সজাই দিছে ন বিৰাট বেছি ধুনীয়া লাগিছে দাদা আপোনালোকৰ মই পিছত কথা পাতিম তাৰ আগত আপুনি মোক এইখিনি কোনটো কি আইটেম সেইটো মোক ক'ব নেকি অকণমান ইমানখিনিতো নাজানিম ধৰক টোপোলা ভাত হয় এই টোপোলা ভাত বুটৰ হয় বাদাম চাটনি হয় এইটো মচুন্দৰী হয় নৰসিংহ এইটো হৈছে জলফাই পুৰি পিনি আমি বনাইছোঁ এইটো পুৰি পিনি পিটিকা বনাইছোঁ আৰু এইটো বাঁহ গাজৰ হয় ৱাও আৰু এইটো বেঙেনা পিটিকা এইটো বেতগাজ আছে আজি বেতগাজো আছে নেকি আজি বেতগাজ আছে ৰঙালাও ভাজি হয় ৰঙালাও ভাজি বুট আৰু ঢেকীয়া কচু টেঙা দি পিনি ৱাও এইটো হেৰি চাগে ন মাটি দাইল টেঙা মাটি দালি আৰু এয়া নৰ্মেল দালি হয় এইটো পৰ্ক নৰ্মেল গ্ৰেভিটো হয় এয়া এইটো পাৰ জোল হয় ইয়াত তিলীয়া আমাৰ স্পেচিয়েল তিলীয়া পৰ্ক হয় আপোনালোকৰ স্পেচিয়েল ন এইটো তিলীয়া পৰ্ক স্পেচিয়েল থাকে এয়া বেম্বো চুট দিয়া গাহৰি ন এইটো চাগে লোকেল চিকেনটো লোকেল চিকেন মান ধনিয়া দিয়া ন আৰু এইটো ডাক স্পেচিয়েল থাকে ডাক ড্ৰাই ফ্ৰাই স্পেচিয়েল ৱাও এতিয়া মই খাওঁ ভাতটো ইয়াতে উলিয়াই লওঁ মানে থালিখনতে ইমানখিনি আইটেম দিয়ে এইখিনি খাওঁতে মোৰ ভাতখিনি শেষেই হৈ যাব চাগে ইমান বেছি আইটেম দিছে চাটনিবোৰ অকণ টেষ্ট কৰোঁ কাৰণ মই চাটনিৰ লাভাৰ ৱাও বাদাম চাটনি বুটৰ চাটনিটো চাগে সকলোৰে প্ৰিয় ন মোৰ বিৰাট প্ৰিয় আৰু বিশেষকৈ হোটেল চেলত বা য'তেই হওক চাটনিকণ পালেহে ভাল লাগে ন থালিখনত চাটনি নহ'লে কিন্তু একেবাৰে আধৰুৱা হৈ যায় এতিয়া মই প্ৰথমতে টেষ্ট কৰিম এই পৰ্কটো যিটো গ্ৰেভি দিছিলে নৰ্মেল গ্ৰেভি একদম পৰ্কৰ তেল পিচ চক একেবাৰে মছলা যে কিবা আছে তেনেকুৱা লগাই নাই মই পাছত পাতিম তেওঁৰ লগত একদম নৰ্মেল
একেবাৰে মজা এইটো খালোঁ পৰ্কটো খালোঁ তথাপি আৰু অকণমান খাবলৈ মন গৈছে মোৰ যিহেতু ইমান টেষ্টি অকণমান খাই দিওঁ দেই পৰ্কটো ভাল দেই ধুনীয়া চফ্ট এতিয়া মই আকৌ এই পৰ্কৰ এইটো বেম্বো চুট দিয়া পৰ্ক আছিলে বইল সেইটো লৈছোঁ যিটো এইটো পৰ্কৰ নৰ্মেল গ্ৰেভি দিছিলে খুব টেষ্টি দেই ভাল লাগিলে এইটো চব একদম এতিয়ালৈকে এইখিনি খোৱা নাই বাৰু কিন্তু এইটো মানে বহুত টেষ্টি পালোঁ মই এতিয়া বইলটো খাম বইলটো বঢ়িয়া মজা আপোনালোকে চাগে ভাবিছে প্ৰথমতে থালিখন খাই ল'ব লাগিছিলে কিন্তু থালিখনটো খাম পিছত এইখিনি দেখি যে মই থাকিব পৰা নাই চিৰিয়াছলি কৈছোঁ পৰ্কটো দেখি বিশেষকৈ মই থাকিব পৰা নাই তিল দিয়া পৰ্ক স্পেচিয়েল যিহেতু ইয়াৰ এতিয়া মই পৰ্কটো খাম তিল দিয়া পৰ্ক এতিয়া খাম মই তিল দিয়া পৰ্ক ৱাও তিল দিয়া চিকেন খাইছিলোঁ তিল দিয়া পৰ্ক মই খোৱা নাই গোন্ধ বিৰাট বেছি ধুনীয়া আহিছে আৰু খোৱাটোতো আৰু কেনেকুৱা হ'ব বিৰাট বেছি টেষ্টি মই এনেই কৈ থকা নাই আকৌ দেই আপোনালোকে ইয়াত খালেহি নিজে গম পাব বিৰাটেই বেছি টেষ্টি আৰু পিছ খাম মই সন্মুখত ভিউটো ইমান ধুনীয়া আৰু এই ধুনীয়া ভিউ চাই খোৱা আমেজে বেলেগ দাদা মোক ভাত লাগিব দেই অঁ এতিয়া খাম পাৰ জোল পাৰ জোলটো মই বিৰাট বেছি ভাল পাওঁ আৰু মোৰ নহয় প্ৰেছাৰ ল' মোৰ কাৰণে যে বিৰাট বেছি ভাল হ'ব হয় হয় ঠিক আছে পাৰ জোলটো বিৰাট ধুনীয়া আপোনালোকৰ লগত আহিলে ল'ৰা ছোৱালী আহিলে বা যিসকলে জ্বলা নাখায় তেওঁলোকৰ কাৰণেও ভাল হ'ব কাৰণ ইয়াত একেবাৰে জ্বলা নাই সকলোৱে খাব পৰাকৈ বনাইছে আচলতে সকলোৱে খাব পাৰিব মই এতিয়ালৈকে জ্বলা তেনেকৈ নাপালোঁ বাকী এই দুটা আছে বাৰু খাবলৈ এইকেইটা খাই মই কম ইয়াত জালুক দিছে নেকি পাৰত অঁ অকণমান জালুকৰ হেৰি আহিছে কিন্তু জ্বলা তেনেকৈ নাই চবেই খাব পৰা মানে যদি কাৰোবাক জ্বলাটো লগা হয় আপোনালোকে এক্সট্ৰাকৈ দি দিয়ে চাগে ন অকণমান অঁ স্পেচিয়েল বাঁহগাজৰ যিটো বাঁহগাজ আৰু জলকীয়া আছে সেইটো বহুত জ্বলা হয় এইটো এয়া চাটনিটো অঁ অঁ এইটো ন
ইয়াতে ভোট জলকীয়া আছে ন এইটো খোৱা নাই বাৰু বঢ়িয়া মইতো টেষ্ট কৰাই নাছিলোঁ এতিয়াহে গম পাইছোঁ বাঁহ গাজৰ আৰু যিটো জলকীয়া হেৰি বুলি কৈছিলে এইটো আচাৰে নেকি ন নে চাটনি বনাইছে কিবা এটা হয় আৰু সেইটো বহুত জ্বলা এতিয়া ল'ম মই এই লোকেল চিকেন বইল মইতো বইল আইটেম ভাল পাওঁ বহুত ভাল পাওঁ বইলটো এইটো অকণমান ছাইড কৰি দিওঁ নহ'লে বেছিকৈ খাই দিয়া যাব মান ধুনীয়া দি আছে কিবা লাইট লাগিছে খাবলৈ মানে মই গম পালোঁ আজি মোৰ পেটটোৱে মানে বিৰাট আৰাম পাব কাৰণ গোটেইকেইটা বস্তুৱে খুব ধুনীয়াকৈ বনাইছে মছলা আপোনালোকে মছলাটো বস্তু নাপায় মুখৰ মানে এনেকুৱা লাগিব খুব লাইট লাগিব খাব যেনেকৈ আমি ঘৰত খাওঁ খুব লাইটকৈ খাওঁ তেনেকৈ ইয়াত বনাইছে বিৰাট টেষ্টি চিৰিয়াছলি কৈছোঁ বিৰাট টেষ্টি আৰু ভাল লাগিছে বেছি মা মছলা দিলে খাব মন নাযায় ন আভোক লাগে আপোনালোকে দেখিলে মই ইমানকেইটা আইটেম একেলগে লৈছোঁ বা এনেকৈ খাব পাৰিছোঁ নহ'লে মই খাব নোৱাৰিলোঁহেঁতেন আৰু চিকেনটো স্পেচিয়েলি আমাৰ লগালগ বনাই দিছে দেই এইটো লোকেল চিকেনটো আৰু অকণমান খাওঁ দেই ভাল লাগিছে এতিয়া মই আৰু এটা টোপোলা ভাত লৈছিলোঁ মই আৰু অকণমান চিকেন ল'ম এইটো ছাইড কৰি নহ'লে মোক গোটেইটো খাই দিয়া যাব দেই ইমান টেষ্টি আৰু টেষ্টি হ'লে খাওঁ খাওঁ লাগি থাকে ন এতিয়া আছে মোৰ ডাক ফ্ৰাইটো এতিয়া কাতি মাহত হাঁহ খোৱা মজাই বেলেগ ন ডাক ফ্ৰাই কালাৰটো বিৰাট বেছি ধুনীয়া হৈছে খাবলৈও ধুনীয়া হ'ব মই জানো কাৰণ এতিয়ালৈকে মই যিখিনি খালোঁ গোটেইকেইটা বহুত টেষ্টি বিৰাট টেষ্টি মানে পইণ্ট কাটিবলগীয়া কোনো অপশ্যনেই নাই মানে মই ক'লোঁ নহয় আপোনালোক অপশ্যনেই নাই গোটেইকেইটা আইটেমে বিৰাট বেছি টেষ্টি হৈছে বিৰাট টেষ্টি আপোনালোকে আহিব পাৰিব মই মেনুখনৰ ওপৰত নাম্বাৰটো আছে আপোনালোকে দিলোঁৱেই কণ্টেক্ট কৰি আহি যাব ৰাতি 11:30 বজালৈকে খোলা থাকে পাব আপোনালোকে যদি আগতীয়াকৈ ফোন কৰি দিয়ে তেতিয়াহ'লেতো কথাই নাই আৰু যদি এনেকুৱা হয় আপোনালোকৰ বোলে বহুত কেইজন মানুহ আছে বা আইটেম থাকিব নাথাকে এনেকুৱা চিন্তা কৰি থাকিবলৈ কথাই নাই আপোনাৰ নাম্বাৰটোত ফোন কৰি দিলে হৈ গ'ল তেওঁলোকে ৰাখি থৈ দিব হাঁহটো আৰু অকণমান লওঁ চিৰিয়াছলি গাইজ ইমান টেষ্টি লাগিছে মোৰ কিন্তু গোটেইখিনি একেলগে মই খাই দিলে মই শেষ হ'ব লাগিব কাৰণ ইমানকেইটা আইটেম লৈছোঁ হাঁহৰ এটা পিচ মুখত লৈ চুবাই দিয়া মজাই বেলেগ লাগে ন বিৰাট মজা লাগিলে দেই এইটোৱে শেষত মই দাল এইটো প্লেইন দাল এইটো যেনেকৈ আমি ঘৰত বনাই খাওঁৱে এইটো ক'লা কচু খাব বিৰাট বেছি ভাল পাওঁ
ঢেকীয়া শাক বুটৰ লগত ভাজি স্পেচিয়েলি জলফাই যিটো পোৰা পিটিকা সেইটো পাহৰি গৈছিলোঁ চব ইমান ভাল পাওঁ মই খাইলোঁ জলফাই পিটিকা অকণমান দিব নেকি মজা লাগিছে এইটো ঔটেঙা দিয়া মাটিমাহৰ দাইল এইটো খুব ভাল লাগিছে একদম প্লেইন একেবাৰে প্লেইন ঠিক আছে আহি গ'ল মোৰ জলফাই পিটিকা ৰঙালাও ভাজি বেড গাজটো মই আগতে খোৱা নাই দেই টেষ্ট কৰি চাব অকণমান তিতা টাইপ হয় বেয়া লগা নাই বৰ ভালেই লাগিছে এতিয়া বেঙেনা পোৰা পিটিকা অল টাইম ফেভৰেট মোৰ এইটো মজাই আৰু এইবোৰ খাই থওঁতে নহ'লে ঘৰলৈ গৈ মনত পৰিব মোৰ চাটনিকেইটাৰ কথা বাদাম চাটনি চব খাই থৈ দিওঁ দেখিছেনে বিৰাট মজা এতিয়া আহক আমি দাদাৰ লগত কথা পাতোঁ পোনপ্ৰথমতে আপোনাক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ একদম খাই বৈ দেই খাই বৈ পেলাই স্বাগতম জনাইছোঁ মই ধন্যবাদ জনালোঁ হয় মই শুনামতে আপুনি ইয়াৰ আইটেমছবোৰ আপুনি বনায় নেকি মোটামুটি আইটেমখিনি মই ৰেডি কৰোঁ তাৰপিছত আছে মোৰ এছিষ্টেণ্ট আছে কেইজন আছে আপোনাৰ আছে দুজন আছে এতিয়া আমি তিনিজনেই কাম কৰোঁ এতিয়া বৰ্তমান মোৰ নতুন তিনিজনে মিলি পেলাই কৰি আছে এইখিনি কাম কৰি আছোঁ কষ্ট হয় বহুত কষ্ট হয় হয়তো কষ্ট হ'বই কাৰণ আমি আহোঁতে আৰু আছিলে বাৰু তেওঁলোকে খাই পেলাই ওলাইছে এওঁ মানে মোক ক'লে দেই তেওঁলোকে কৈ কৈছে দেই বহুত ভাল লাগিলে বুলি সেইটো শুনি পেলাই মানে আমি আৰু চিয়'ৰ হৈ গ'লো যে সঁচাকৈ ভাল তাৰমানে যিহেতু তেওঁলোকে খাই পেলাই উঠি গৈছেহে মোৰো বিৰাট বেছি ভাল লাগিলে সঁচাই কৈছোঁ বিৰাট বেছি ভাল লাগিলে গোটেইকেইটা আইটেমে খুব ধুনীয়াকৈ বনাইছে আৰু মানে মোৰ পেটটো আৰাম পাইছে সঁচাই কৈছোঁ মানে পেটটো আৰাম পাইছে বেছি মা মছলা হ'লে মানে খাই মানে অকণমান অশান্তি এটা লাগে কিন্তু একদম প্লেইন আমাৰ এনেকুৱা নাথাকে যিখিনি দিব লাগে সেইখিনি কম পৰিমাণে দিওঁ চব মানে আমাৰ আছামিজ থালি আমি নিজে হেৰি কৰোঁ যেতিয়া আছামিজ থালিটোত বৰ বেছি মছলা নাথাকে হয় সেই তেনেকুৱা হ'লেও কেতিয়াবা কিছুমান আছামিজ থালিটো অকণমান মছলা দিয়ে তাৰমানে কিছুমানে কেতিয়াবা চবেই নহয় বাৰু কিন্তু কিছুমানে কৰে কিন্তু আপোনালোকৰ যিখন থালি মানে একদম প্লেইন বিৰাট বেছি আৰাম লাগিলে মানে আপোনালোকে যদি কেতিয়াবা প্লেইন থালিখনো লয় নহয় অকল থালিখন লয় তেতিয়া আৰামছে খাব পাৰিব ইমানকেইটা বেছি আইটেম আছে আৰু আটাইতকৈ বেছি ভাল লাগিলে কি কলপাতত যে দিয়ে যে মেইন মানে থালখনত নহয় তাতে কলপাতখন দি দিয়ে যে দেখিবলৈও ভাল লাগে আৰু মানে খায়ো খুব ভাল লাগে কলপাতত দিলে এটা বেলেগ এটা হেৰি বেলেগ এটা হেৰি লাগে বহুতে কয় কলপাতত দিলে ভাল হয় আপোনালোকৰ 2 বছৰ হ'ল ন এই মাৰ্চত 2 বছৰ হ'ব এই মাৰ্চত 2 বছৰ হ'ব ন আৰু যে বহুত বছৰ মানে একদম গণিব নোৱাৰাকৈ ভাবিব নোৱাৰা বছৰ যে আপোনালোকে ধুনীয়াকৈ চলাই নিব পাৰে তাৰ বাবে বহুত শুভকামনা থাকিলে ধন্যবাদ জনালোঁ আপোনাৰ
চেনেলটো ওপৰলৈ যাওক, ভাল হওক, নহয় জানো? আপুনি কি ক'ব মোৰ ভিউৱাৰ্ছসকলক? ভিউৱাৰ্ছক এইটোৱে ক'ম যে চাওক, ছাবস্ক্ৰাইব কৰক চেনেলটো। সেয়ে আপুনি নামাতে নেকি আপোনাৰ ধাবালৈ? নিশ্চয় আহক, আহিব, সকলো আহক, মোৰ জুতি লওক, চাংমাই হালৰ জুতি লওক। চাংমাই হালৰ জুতি ল'ব আৰু দাদা হাতৰ জুতি ল'ব। দাদা যিহেতু নিজে বনায়, চিৰিয়াছলি কৈছোঁ, বিৰাট বেছি ভাল লাগিলে খাই। আপোনালোকে মোৰ বিশ্বাস আপোনালোকে বহুত ভাল পাব, সঁচাই কৈছোঁ, বিৰাট বেছি ভাল পাব। আৰু আহি পেলাই মোৰ নামটো ক'ব দেই, যদি ভাল পায়। নহয় আপোনালোকে নাম ল'বই লাগিব, মই ক'লোঁ নহয় নাম ল'বই লাগিব। আৰু এয়া দাদা ইয়াতে আপোনালোকে আচাৰো পাব। দাদাহঁতে ইয়াত আচাৰো ৰাখিছে চব। এইটো ভোট জলকীয়া আচাৰ। ভোট জলকীয়া বুলিলে মোৰ এনেও জিভা পানী ওলাই যায়। এইটো খৰিচাৰ আচাৰ, এইবোৰ চব ভোট জলকীয়াই, আৰু এইবোৰ চব ভোট জলকীয়া আচাৰ। ইয়াৰ এটা লৈ যাব লাগিব, আজি খাবগৈ লাগিব ঘৰত দেই। চব দেখাতে কেনেকুৱা টেষ্টি লাগিছে ন, কালাৰটো দেখি। ঠিক আছে দাদা, এতিয়া খাই বিৰাট বেছি ভাল লাগিলে। আমিও এতিয়া যাওঁ আৰু। হয়, আকৌ আহিম, নিশ্চয় আহিম। আৰু মই আমাৰ মানুহো লৈ আহিম দেই, লৈ আহিম। মানে মই য'ত ভাল পাওঁ তাতে মই আমাৰ ঘৰৰ মানুহবোৰ মই লৈ যাওঁৱেই। আহিব, হয়, ফোন কৰি আহিলে বেছি আমি প্ৰিপেৰেশ্যনটো বেছি ভালকৈ কৰি থ'ব পাৰোঁ। বেছিকৈ মানুহ আহিলে মানে আপোনাৰ লগত যদি আৰু বেছিকৈ আহে। ৰাতিপুৱা কেইটা বজাত খোলে? ৰাতিপুৱা আমি 9টাৰ পৰা ষ্টাৰ্ট কৰোঁ, কিন্তু ৰাতিপুৱা 11টাত আমাৰ খানা ৰেডি হৈ যায়। 11টা বজাত ৰেডি হৈ যায় ন? 11টা, 11:30টাৰ ভিতৰত ৰেডি হৈ যায়। সেয়া ৰাতিটো আপুনি অৰ্ডাৰ মতে মই এতিয়া কালি ৰাতি 11:30 বজালৈকে আছোঁ। ধৰক তেনেকৈ এনেইতো মোৰ টাইম 10টালৈকে থাকোঁ আমি, কিন্তু অৰ্ডাৰ থাকিলে এনেকুৱা নহয় আৰু গোটেই ৰাতি থাকি দিম, কি আছে। হয় বাৰু, হয়। 11:30 কেতিয়াবা ধৰক 11:30 বজাত বা 11টা বজাত কোনোবা ফোন কৰিছিলে তেতিয়া? না, তেতিয়া অৰ্ডাৰ নলওঁ। তেতিয়া নলয় ন? লাষ্ট মানে কেতিয়ালৈকে? 9:30মান বজাত অৰ্ডাৰ দিলে লওঁ। লাষ্ট 9:30 ন? 9:30মান বজাত। 11টাত অৰ্ডাৰ দিলে নলওঁ, মানে বেছি মানুহ যদি আহি যায়, হয়, খোৱাবইতো লাগিব, সেইকাৰণে গোটেই ৰাতি কথা ক'লোঁ যে। ঠিকে, হয় বাৰু। ঠিক আছে, তেতিয়াহ'লে আপোনালোকক মই দেখুৱালোৱেই। দাদা ধন্যবাদ দেই। আপোনালোকক মই দেখুৱালোৱেই, আৰু সঁচাই কৈছোঁ বিৰাট বেছি টেষ্টি লাগিলে। টেষ্টি বুলি নকওঁ, আচলতে মোৰ আৰাম লাগিলে খাই। আৰু সকলোৱে আমি যেতিয়া সকলোৱে যে আমি খাওঁৱেই ন, আমি সেইটো বিচাৰোঁ যাতে আমাৰ দেহাটো আৰাম পাওক, বেছি মা মছলা হ'ব নালাগে, কাৰণ মা মছলা খালে নিজৰ শৰীৰৰ কাৰণে ভাল নহয় ন, ক্ষতি কৰে। গতিকে একদম আপোনালোকে আৰামছে একদম ঘৰুৱাভাৱে ইয়াত খাব পাৰিব। আৰু আহক তেতিয়াহ'লে চাংমাই হাললৈ।